Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। এই আপাহতে সকলোলৈকে মাঘ বিহু হিয়া ভৰা উলগ জনালো। আজি উৰুকা দিনাই আমাৰ ছোৱালীজনী বাৰ্থডে, হৰ্ষালী বাৰ্থডে। তাই বাৰ্থডে বুলি সৰু সুৰাকে অকণমান আয়োজন এটি কৰিছো। এয়া বেলুন চেলুন এইবিলাক ফুলাই মেলি ৰেডি কৰা হৈছে। কণ্টেক্ট পিছতে আমি বাৰ্থডে সেলিব্ৰেট কৰিম আৰু এতিয়া অলপ যা যোগাৰ কৰি আছো। এয়া আমাক খুৰীয়ে আহি পাইছেহি। আহা আকৌ সদিয়াৰ পৰা আহি ৰাতিপুৱা কেইটা 10টা 10:30 মানত পালেহি আৰু 10টা। এতিয়া কিবা যোগাৰ কৰিছা নেকি? এতিয়া হলদি কাৰণে বেলুন ফুলাই আছো। বেলুন চেলুন ফুলাইছে আৰু তাৰপিছত আকৌ দেউতাকে গৈছে কেক আনিবলৈ। এইবিলাকে আৰু যা যোগাৰ চলি আছে। ভিতৰত মই পায়স বনাই আছো। বলক ভিতৰলৈ যাওঁ এতিয়া। এয়া মই ভিতৰত এয়া পায়স বনাই আছো। প্ৰায় উতলিবলৈ হৈছেগৈ আৰু চাউলটো দিছোহে অলপ আগত। চাউল দিছোঁ, দিম কাজু কিচমিচ এইবিলাক দিম আৰু খন্তেক লৰাই চেনি দি দিম। মোৰ পায়স হৈ যাব। ভাল লাগিছে নাই? চাওঁ ভাল লাগিছে নাই? ভাল লাগিছে। আমাৰ এজনে আকৌ এতিয়া গা ধুই আহিছেহে। ইফালে বাৰ্থডে আৰম্ভ হ'বলৈ হ'ল। কেকটো কাটিবলৈ এওঁ গা ধুবলৈ ৰৈ আছো। এয়া যেন তেন তিয়াই আহিছে আৰু বেহুচা বুলিয়ে ভয়।
হৰচালি বাৰ্থডে শেষ কৰিলোঁ। এতিয়া বাৰ্থডে পিছতহে ওলাইছোঁ। ওচৰতে মেজি সাজিছে, তাতে ভেলাঘৰ পাতিছে, তাতে আজি ভোজ খাম। সেই ভোজলৈ ওলাইছোঁ এতিয়া গৈ আছোঁ তালৈকে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। অঁ এয়া ভোগালীৰ ভোজ। ৰশ্মিবা কি বনাইছে এইখিনি? এইবোৰ পচলা ভাজি। পচলাৰ লগত কি দিছে? মাছ মাথা মাছৰ পচলা জলকীয়া। এয়া জলকীয়া ভাজি বনাই আছে। এয়া ভাত হৈ গ'ল। কি কৰিছে? বাচন ধুইছো দেই। টেঙৰ কথা মই অকণমান দেৰিকৈ আহিছোঁ খাব পৰাকৈ। এয়া হা হ'ব চৌকে আহিকেইটা আমি দুজনীয়ে ধুম আৰু। এয়া আমাৰ মেজি সাজি থৈছে। ভাল লাগে নাকি? ভাল লাগিব নেকি? কঠো দেৱী পূজা তোকে পাবলৈ নাই আইতা কথা বিচাৰি গাঁৱৰ দাম কথা দি মৰি গাঁৱৰ দাম বোলে পানে হিমলা ধেমালি কৰ আইতা হিমলা ধেমালি সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা পথাৰত মৰম লৈ মৰমি আনৰ হৈ লগৰী ওপৰলে কেঁচা কেঁচা মৰম তোমাৰ যাচিলে কাষতে বহুৱায়ে মইনা মিঠা মিঠা চেনে চুমা যাচিলে কৈলো বুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ হ'লে মইনা মৰম আচলতে ফুলৰ কলিটি দূৰতে ৰৈ চাই থকাই ভাল তোমাক লৈ যাম চিঙি লৈ যাম বুলি ভাবি নহাটোৱে ভাল যাম বুলি ভাবি নহাটোৱে ভাল ওলাতে সোমাতে চকু দি থাকো মই থাকো ৰাতি সপোনতো কাষতে ৰাখো মই ৰাখো মোৰ চুলিৰ পৰা মেজি ভোজো খাই আহিলোঁ। খাই আহি এতিয়া এয়া ঘৰতে জুই একুৰা ধৰি লৈছোঁ ডাঙৰকৈ। এতিয়া মাংস পুৰিছে, এইফালে মাংস শিঙি আছে, এইফালে এয়া ভাজি এটা ধৰি ওলাই যায় ন জানোৱেই। বিহু খাইছা তেতিয়াহ'লে ঘৰলৈ আহি? মাংস কৰিছে। আজি কথা পতাই হোৱা নাই। আজিৰ দিনটো বৰ ব্যস্ততাৰে পাৰ হ'ল। উৰুকাৰ লগতে আমাৰ হৰচালিৰো বাৰ্থডে চেলিব্ৰেট কৰি আকৌ মেজি ঘৰলৈ গ'লোঁ। ভেলাঘৰো সাজিছে তাতে ভোজ চোজ খাই আহিলোঁ। আকৌ ঘৰত আহি এয়া জুই চুই ফুৰালোঁ। এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই বাই।